প্ৰথমতে সকলোকে ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল ক্ৰিয়েটিভ ব্লগছলৈ সকলোকে স্বাগতম জনালোঁ। আজি বহাগৰ 1 তাৰিখে আমি ফুৰিবলৈ গৈ আছোঁ। ক'ত যাম? খতৰা সত্ৰত গৈ আছোঁ আমি ফুৰিবলৈ। 1 তাৰিখে ঘৰত থাকিলে ইমান এটা ভাল নালাগে, ক'ৰবাত ওলাই মেলি গ'লে মন চন ভাল লাগে। আমি খতৰা সত্ৰ নামৰ সত্ৰখনলৈ যাবলৈ ওলালোঁ। 33 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা, গতিকে চাই থাকক। ৰেডি হোৱাই নাই, দিয়া জল্দি কৰা, অৱস্থা দেৰি হ'ল। তাড়াতাড়ি এতিয়া হেলমেটটোও ল'ব পাহৰি গৈছিলোঁ। বলা 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 বলা, আমাৰ হিৰো নয়ন, হা জল্দি হা, ধৰ্মে যাবলৈ পুৰা ৰেডি নেকি? চ' ফ্ৰেণ্ডছ, আজি ৰাইডটো বেছিকেলি এটা ফেমিলি ৰাইড হ'ব। আজি মোৰ লগত গৈ আছে মোৰ ভণ্টি, মোৰ খুৰাৰ ল'ৰা ধৰ্মেন্দ্ৰ, নয়ন, আৰু লগতে লৈ যাম আজি মোৰ মানুহজনীকো। এয়া পাই কোনোবা এটা চাৰিআলি। আমাৰ ঘৰৰ পৰা বাইটা চাৰিআলি 8 কিলোমিটাৰমান হ'ব। বাইটা চাৰিআলিৰ পৰা আমি মংগলদৈ লাইনত থকা দুমনি চকী নামৰ ঠাইখিনিলৈকে যাম, চকটোলৈকে। তাৰ পৰা দুমনি চকীৰ পৰা আমি লেফ্ট চাইডেদি সোমাই যাম এইটো ৰাস্তাৰে। এই বাবু আৰু মাইনাকেইটালে চাওকচোন, ৰাস্তাতে ৰখি বিহু নাচি পইচা খুজি আছে। কি যে হ'ব নহয়, মাক বাপেকে চাব লাগে ক'ত কেনেকুৱা কি কৰিছে। আজিকালি গাড়ী মটৰৰ কথা কোনেও নাজানে, কোনে কেনেকৈ চলায়। ফাইনেলি আহি পাই গ'লোঁ। পাৰ্কিং কৰিলা? পাৰ্কিং কৰি দিলি? ফাইনেলি আহি পাই গ'লোঁ খতৰা সত্ৰ। চাব লাগিছেনে? এই ভাবিছিলোঁ আধা ঘণ্টামানত আহি পাম বুলি, 1 ঘণ্টামানে লাগিলে। ঘামি জামি অৱস্থা নাই। বেছিকৈ পানী নাখাবি, আকৌ জেগা বিচাৰিব লগা হ'ব বেলেগ পাৰ্পছত। এই সত্ৰখন দৰং জিলাৰ ডিপিলা মৌজাৰ খতৰা গাঁৱত অৱস্থিত। বাইটা চাৰিআলিৰ ফালৰ পৰা গ'লে অলমষ্ট 25 কিলোমিটাৰ হ'ব। কেনেকুৱা ভাগৰ লাগিছেনে? এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল 1568 খ্ৰীষ্টাব্দত মাধৱদেৱৰ প্ৰধান শিষ্য লেচাকুণীয়া গোবিন্দ আটাই। ফটোগ্ৰাফী চলি আছে ইয়াতে। এই ৰ'দত ঘাম চাম ওলাই অৱস্থা নাই, তথাপি ফটো মাৰিব বাদ দিয়া নাই। তুমি চাই ৰখি আছা? ব'লা ভিতৰত যাওঁ। 454 বছৰীয়া হ'ল এইখন সত্ৰ। আহকচোন সত্ৰখনৰ ভিতৰৰ আগত কি কি আছে চাই লওঁ। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে 2টা সিংহৰ মূৰ্তিয়ে আপোনাক এনেদৰে আদৰণি জনাব। সত্ৰখন প্ৰতিষ্ঠা হোৱাৰ আগতে এইখিনি ঠাই গোটেই জংঘলেৰে ভৰ্তি হৈ আছিল। সত্ৰখন প্ৰতিষ্ঠা কৰাৰ টাইমত আটাই এটা আচৰিত দৃশ্য দেখা পালে যে এটা ভেকুলীয়ে সাপ এটা গিলি আছে। এনে সচৰাচৰ সাপে ভেকুলী খায়, কিন্তু যেতিয়া দেখা পালে ভেকুলীয়ে সাপ গিলি আছে, তেওঁ বুজি উঠিলে যে এইখিনি ঠাই নিশ্চয় কিবা ঐশ্বৰিক শক্তি আছে। গতিকে সেই বস্তুটো থিৰাং কৰিয়ে তেওঁ এই সত্ৰখন স্থাপিত কৰিলে ইয়াতে। এই সত্ৰখনৰ আৰু 2টামান গুৰুত্বপূৰ্ণ কথা হ'ল যে ইয়াত কোনো সত্ৰাধিকাৰ নাই, এখন সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে চলা সত্ৰ। এই সত্ৰখনৰ বিষয়ে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট আছে, কিন্তু সেইটো কোৱাৰ আগতে মই আপোনালোকক চিনাকি কৰাই দিম এই সত্ৰখনৰ প্ৰধান ছেক্ৰেটাৰী গংগাৰাম বৈশ্য ডাঙৰীয়া। তেওঁৰ মুখেৰেই শুনিম এই সত্ৰখনৰ মাহাত্ম্যৰ কথা। আহকচোন শুনো। খতৰা সত্ৰত মোৰ লগত আছে ইয়াৰে প্ৰধান ছেক্ৰেটাৰী গংগাৰাম বৈশ্য ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব বিচাৰিম দুআষাৰমান এই খতৰা সত্ৰখনৰ মাহাত্ম্যটোৰ বিষয়ে। এই দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ। এই সত্ৰ প্ৰতিষ্ঠা হৈছিলে 1567 খ্ৰীষ্টাব্দ আৰু প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ মাধৱদেৱৰ প্ৰথম শিষ্য লেচাকুণীয়া গোবিন্দ আটাই। প্ৰাকৃতিক নিয়ম অনুসৰি আচলতে সৰ্পই ভেকুলী ভক্ষণ কৰে, কিন্তু গোবিন্দ আটাই ইয়াতে সত্ৰ পাতিবলৈ আহি এটা অদ্ভুত দৃশ্য দেখিলে যে এটা ভেকুলীয়ে এটা বিষাক্ত সৰ্প মূৰৰ ফালৰ পৰা গেলি গৈছিলে। গতিকে গোবিন্দ আটাই এইটো ঠাৱৰ কৰিলে যে এইটো প্ৰকৃতিৰ নিয়মৰ বিপৰীতে ঘটা ঘটনা, গতিকে নিশ্চয় ইয়াত এটা ঐশ্বৰিক মহিমাৰ কিবা শক্তি নিহিত হৈ আছে। এই সত্ৰৰ কোনো সত্ৰাধিকাৰ নাই, এই প্ৰতিষ্ঠা কালৰ পৰাই গণতান্ত্ৰিক পদ্ধতি চলে। আমাৰ এখেতসকল প্ৰসাদ খোৱাত ব্যস্ত। চোৱা পাৰিছেনে নাই? এইফালে এই সত্ৰখনৰ সেই ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে এই সত্ৰখনত প্ৰথমতে কেইজনমান মানুহে সত্ৰ স্থাপিত হ'ব দিয়া নাছিল।
তাৰপিছত আটাই মাধৱদেৱে অযোধ্যাৰ পৰা ৰামলীলা ভাওনাৰ বাবে অনা ৰাম, লক্ষ্মণ, সীতা, হনুমানকে ধৰি 4টা মূৰ্তি আনি ইয়াত স্থাপিত কৰে আৰু তাৰপিছত তেওঁলোকৰ মনৰ পৰিৱৰ্তন হয় আৰু ইয়াতে সত্ৰখন নিয়াৰিকে স্থাপিত হয়। খাবলৈ সোমালোঁ ওচৰৰে হোটেল এখনত। চাহ বেলেগে খোৱা নাই, ধৰণে মই আৰু এখাতে খাই আছোঁ। আমি আজি চাহ, চানা মিঠাই, মোবাইলটো থওঁ, চানা মিঠাই দুটামান খাই দিওঁ, নহ'লে চব চাবা হ'ব। ই অৱস্থা তেনেকৈ বেলেগে খাই আছে, ই এক্সপ্ৰেশ্যন দা ওচৰত চাব লাগে একো নাই। সত্ৰত অনুষ্ঠিত হোৱা উৎসৱসমূহৰ ভিতৰত পাঁচেলি উৎসৱ সৰ্বাধিক জনপ্ৰিয়। আহিনৰ দুমাহীত এই উৎসৱটো পালন কৰে। এখন ব্যতিক্ৰমী সত্ৰ, কাৰণ এইখন সত্ৰতে একমাত্ৰ মূৰ্তি আছে য'ত মানুহে সেৱা কৰি পূজা কৰিব পাৰে। সত্ৰখনৰ ভিতৰভাগ ইমান ধুনীয়া যে বুজাব নোৱাৰা আনন্দ প্ৰদান কৰে। সময় উলিয়াই একবাৰ নিশ্চয় চাই যাবহি এই খটৰা সত্ৰখন। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিব লগা ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।